এইটো কিবা বছৰ আগতে এবাৰ হৈছিলে, মাজতে এবাৰ অকণমান বেয়া হৈছিলে, এবাৰ আকৌ হঠাৎ কিবা এটা হ'ল। এতিয়া 3-4 দিন ইয়াত থাকিলোঁ, থাকি 25,000 টেবলেট খুৱাই দিলে মোক। নাজানো আৰু, কিন্তু আকৌ সুস্থ হৈ ঘূৰি আহিছোঁ, এতিয়া আকৌ কামত ধৰিম। আজি আমাৰ নাটকো আছে, আজি অভিনয়ৰ সৰু ল'ৰা ছোৱালী নাটক আছে কলাক্ষেত্ৰত, মাধৱদেৱ প্ৰেক্ষাগৃহ, তালৈকে যাম গধূলি। চ' কালিৰ পৰা আকৌ আৰম্ভ কৰিম কাম, 2-3খন চিনেমাৰ কাম চলি আছে একেলগে। চ' মই কাম এৰি থাকিব নোৱাৰোঁ, গতিকে চবেই কৈছে যে কেইদিনমান ৰেষ্ট লওক, মই ৰেষ্ট বুলি কথা নাই তেনেকুৱা। ঠিক হৈ আহিছোঁ যদি আকৌ কামত ধৰিম কালিলৈ। এতিয়া আজিকালি মই আগতে গোটেই ৰাতি কাম কৰিছিলোঁ ৰাতিপুৱালৈকে, আজিকালি সেইটো কমাই দিলোঁ। তথাপি 1-2 বাজে, তাৰ আগতে শেষ কৰিব নোৱাৰোঁ। এনিৱে অলপ সময় লৈ পেলাই তেনেকৈ কাম কৰিবলৈ চেষ্টা কৰিম। যিখিনি কাম আছে এতিয়া সদ্যহতে হাতত, কাৰণ চিনেমাবিলাক ৰিলিজৰ সময় আহিছে, গতিকে ৰিলিজৰ আগে আগে কামখিনি ঠিক কৰি দিব লাগিব। ত' 2খন চিনেমাৰ কাম আছে, এখন চিকাৰ আহি আছে অতি সোনকালে, তাৰপিছত এখন আমাৰ মুনীন বৰুৱা ছাৰৰ ওপৰত বায়'পিক এখন বনাইছোঁ আমি, ভাইমন বুলি, তাৰ কাম চলি আছে, তাৰ গানৰ কামো আছে। ত' প্ৰথমতে মই এই 2খন কামৰ চিনেমাৰ মই কাম ঠিক কৰি ল'ম, তাৰপিছত থিয়েটাৰবিলাক আছে, থিয়েটাৰ গান গাই আছোঁ মাজে মাজে 1-2টাকৈ। চ' সেই লাহে লাহে তেনেকৈ মিলাই মিলাই কাম কৰিম আৰু, সেইটোৱে কথা। বাকী সকলোকে ধন্যবাদ সহযোগ কৰাৰ কাৰণে, আৰু মোৰ মৰম সদায় আছে আপোনালোকৰ প্ৰতি, সদায় থাকিব। থেংক ইউ। ইয়াততো পাই আছে চবে ন? ইতিমধ্যে হিতেশদাই ক'লে, আমাৰ চিকুৱে ক'লে, সকলোৱে ক'লে যে আমি স্বৰ্গৰত এখন দিছোঁ, ফ্ৰী অফ কষ্ট সকলো মানুহৰ কাৰণে, আৰু সেইটো সুবিধা আপোনালোকে উপলব্ধ কৰিব পাৰিব। তাৰোপৰি মেডিকেল পঢ়াৰ কাৰণে দুখীয়া ল'ৰা ছোৱালী বা হেণ্ডিকেপ ল'ৰা ছোৱালী যিসকলে পঢ়িব বিচাৰে, গোটেই সম্পূৰ্ণ খৰচ আমি বহন কৰিম বুলি কৈছোঁ। সেইটো এটা ভাল খবৰ সকলোৰে কাৰণে। সকলোৱে আগবাঢ়ি আহিব, আমাক এপ্ৰ'চ কৰিব, আমি যিমান পাৰোঁ আমি কষ্ট কৰিম, আমি চেষ্টা কৰিম তেওঁলোকক সহায় কৰিবৰ কাৰণে। আৰু এই যাত্ৰা আমাৰ অব্যাহত থাকিব আজীৱন, আৰু সকলোৱে এই সুবিধা লাভ কৰিব। থেংক ইউ। এতিয়া ঠিক আছে, এতিয়া প্ৰব্লেম নাই একো। মই আজি এৰিম আৰু, কাৰণ মই কালিয়ে গুচি যোৱাৰ কথা আছিলে। আজি আকৌ ৰাতিপুৱা কিবা এটা টেষ্ট কৰি ল'ব, চ' সেইটো কাৰণে মই কালি ৰাতি থাকিম। এতিয়া আজি ওলাই যাম, আকৌ নাটক আছে, নাটকত যাম, এবাৰ ষ্টুডিঅ'লৈ যাম, এবাৰ কেইবাদিনো যোৱা নাই, আৰু কালিৰ পৰা ভালকৈ আকৌ কাম ষ্টাৰ্ট কৰিম। থেংক ইউ। মেডিচিন খাওঁ, মেডিচিনটো মানে কি এতিয়া আৰু বহুত কিবা কিবি মেডিচিন দিছে, চ' মানে গোটেই জীৱনৰ কাৰণে দিয়া নাই বাৰু, অলপ দিনৰ কাৰণে দিছে। চ' গোটেই কোৰ্চটো কমপ্লিট কৰোঁ, চ' সুফল পাম বুলি আশা কৰিছোঁ। ভাল ভাল দৰৱে দিছে। নিশ্চয় নিশ্চয়, আৰু আকৌ কিছুমান ৱৰ্কআউট ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ, নতুন চিনেমাৰ কাৰণে। কেইবাখনো চিনেমা আছে, 3খনমান চিনেমা আছে আগত। চ' অকণমান ডিচিপ্লিনত থাকিবলৈ চেষ্টা কৰিব। লওঁ, খালি কেতিয়াবা আকৌ নিজৰ মতে নিজেও চিকিৎসক হৈ যাওঁ কেতিয়াবা, সেইটো এটা প্ৰব্লেম। ইয়াত দৌৰা দৌৰি চলি থাকে, ইয়াত আমাৰ চিষ্টাৰবিলাক চব, চেলাইনটো মই নিজে লৈ লওঁ, নিজে খুলি দিওঁ, তাহাঁতৰ দৌৰা দৌৰি লাগি যায় মানে। বস্তুটো শিকি ল'লোঁ মই দিওঁতে, ত' এতিয়া চিষ্টাৰ কিমান চলি থাকিম, সেইকাৰণে যেতিয়া খুলিবৰ হয় নিজে খুলি লওঁ, কেতিয়াবা চেলাইনটো হাতত লৈ পেলাই ঘূৰি ফুৰোঁ। সেইবিলাক পাগলামি আছে আৰু, বাকী ধুনীয়াকৈ গ'ল সময়খিনি, আৰু বৰ ধুনীয়াকৈ ৰাখিছে, খোৱা বোৱা বিৰাট ভাল ইয়াত। আৰু প্ৰথম 2 দিন ICUত থাকিলোঁ, তাৰপিছত কেবিনলৈ গ'লোঁ, কেবিনত ভাল লাগে, মানুহবোৰ আহিছে চবে লগ ধৰিবলৈ, খোৱা বোৱা বস্তু ধেৰ লৈ আহিছে, মই যদি ইমান নাখাওঁ,
যোন আহিছে চবকে বিলাই দিছোঁ, চবকে খুৱাই আছোঁ। সেইটোৱে এটা ফূৰ্তি হ'ল আচলতে। মই কালিৰ পৰাই ধৰিছোঁ। জিৰণি নলওঁ দিয়ক, তাৰ মাজত ল'ব, তাৰ মাজে মাজে জিৰণি চলি থাকিব, কামো চলি থাকিব। থেংক ইউ। ঠিক হ'ল, অ'কে। ঠিক আছে। গুড মৰ্ণিং এভৰিবডি। জয়জতে মই আজিৰ সংবাদমেলত উপস্থিত সাংবাদিকবৃন্দক স্বাগতম জনাইছোঁ। আজি আমি গৌৰৱেৰে জনাব পাৰিছোঁ আমাৰ হিয়াৰ আমঠুৰ জুবিন গাৰ্গ আমাৰ লগত আছে। জুবিন গাৰ্গৰ বহুদিনৰ সপোন, বহুদিনৰ পৰা মোক কৈ আছিলে যে আমি এনেকুৱা এটা কাম কৰিব নোৱাৰোঁনে, যিটো কামৰ দ্বাৰা সমূহ দুখীয়া ৰাইজৰ কাৰণে আমি কিবা এটা ভাল কাম কৰিব নোৱাৰোঁনে। মই বহুদিনৰ পৰা চিন্তা কৰিছোঁ আৰু আমাৰ বৰ্ডত সঞ্জীৱ নাৰায়ণ আছে, মিহিদা আছে, সাজিদ আছে, আমি গোটেইবিলাকে ডিছকাছ কৰিলোঁ যে সঁচাকৈ আমি যদি দুখীয়া মানুহৰ কাৰণে দুটা কাম কৰোঁ। প্ৰথম কথাটো হৈছে আমি ফ্ৰী এখন স্বৰ্গৰত আজিৰ পৰা আৰম্ভ কৰিম, সেইখন দুখীয়া মানুহে ফ্ৰী অফ কষ্ট ব্যৱহাৰ কৰিব পাৰিব। আৰু 2 নম্বৰ কথাটো হ'লকৈ গৌৰৱৰ কথা, যিটো কথা শুনি আপোনালোকে ভাল পাব যে প্ৰতি বছৰে আমি একোজন MBBS আণ্ডাৰ MBBSক আমি ফ্ৰী অফ কষ্ট পঢ়াওঁ। আৰু সেইটো আমি লক্ষ্য কৰিছোঁ যে ফিজিকেলি হেণ্ডিকেপ বা অতি দুখীয়া ঘৰত যি মাক দেউতাকে নিজে পঢ়াব নোৱাৰে ল'ৰাটোক, কিন্তু একৰ্ডিং টু মেৰিটত তেওঁ প্ৰথম হৈছে বা ছেকেণ্ড হৈছে বা থাৰ্ড হৈছে, যিয়ে নহওক আমাৰ লিষ্টত যিটো প্ৰথম হৈছে তেওঁক আমি প্ৰতি বছৰে এজন MBBS ষ্টুডেণ্টক আমি ফ্ৰী অফ কষ্ট পঢ়াওঁ। আৰু এইটো প্ৰায় 5 বছৰ পিছত 5জন MBBS ডক্টৰক আমি প্ৰতি বছৰে 5 বছৰ পিছত প্ৰতি বছৰে 5জন MBBSৰ ল'ৰাক আমি পঢ়াম আৰু সেইখিনি গোটেইখিনি খৰচ বহন কৰিম আমি। গতিকে এই ক্ষেত্ৰত জুবিন গাৰ্গৰ সপোনটোক ফুলফিল কৰিবৰ কাৰণে আজি এই সংবাদমেল কৰিছোঁ আৰু এইটো গোটেইখিনি কাম জুবিনৰ তত্বাৱধানত থাকিব আৰু এই গোটেইখিনি পৰিচালনা কৰিব এটি অসমৰ এটি নাম জ্বলা NGO। তেওঁলোকে অসমৰ বহুত ঠাইত বহুত ভাল ভাল কাম কৰি আছে আৰু সেই অনুষ্ঠানটো হৈছে অন্তৰংগৰ ছেক্ৰেটাৰী আমাৰ মাজত আছে হিতেশ ডেকা। গতিকে তেওঁলোকে এই গোটেই বস্তুটো পৰিচালনা কৰিব যাতে নিখুঁতভাৱে আমি কামটো সমাধা কৰিব পাৰোঁ, নিখুঁতভাৱে পৰিচালনা কৰিব। আৰু এইখিনি আমি জুবিন গাৰ্গ আৰু নেম কেয়াৰে সদায় তত্বাৱধানত ৰাখিম। আমাৰ চকুত যাতে কোনো হীন নহয়, যাতে আমি সম্পূৰ্ণভাৱে সুন্দৰভাৱে আমি আগবঢ়াই নিব পাৰোঁ, এই ক্ষেত্ৰত জুবিন গাৰ্গ আৰু নেম কেয়াৰে সদায় তত্বাৱধানত ৰাখিব। আৰু আমি অনুৰোধ কৰিছোঁ যে জুবিন গাৰ্গক আজিৰ এই অনুষ্ঠানত অন বিহেভ অফ নেম কেয়াৰ হস্পিটেল অন্তৰংগক যিখন স্বৰ্গৰত আমি আজিৰ পৰা প্ৰচেছ আৰম্ভ কৰিছোঁ, সেইটোৰ চাবিটো আৰু এই যে নতুনকৈ আমি আজি 14 আগষ্টৰ পৰা চিলেকশ্যন আৰম্ভ হ'ব MBBSৰ, গতিকে আজিৰ পৰাই ঘোষণা কৰিছোঁ। আৰু সেইকাৰণে আজি সংবাদমেলটো পাতিছোঁ। সাংবাদিকসকলে সমগ্ৰ অসমৰ ৰাইজক জনাওক যে যি ল'ৰা হয়তো তেওঁৰ ল'ৰা ছোৱালীয়ে চৰকাৰী এখন মেডিকেল কলেজত চিট পাইছে কিন্তু পঢ়াবৰ সমৰ্থ নহয়, সেইখিনি ল'ৰা আমি যাতে এইখিনি সুবিধা দিব পাৰোঁ, সেই কথাখিনি আপোনালোকে সেই বাৰ্তাটো সমগ্ৰ অসমৰ ৰাইজক দিয়ক। নিশ্চয় ইয়ে অসমৰ কাৰণে এক অভিলেখ হ'ব, অসমৰ কাৰণে এটি নতুন সংবাদ হ'ব। ধন্যবাদ। এই ক্ষেত্ৰত মই অনুৰোধ কৰিছোঁ জুবিন গাৰ্গক তেওঁৰ মনোভাৱখিনি প্ৰকাশ কৰিবৰ কাৰণে। সকলোকে ধন্যবাদ আৰু সহযোগ কৰাৰ বাবে। আৰু এইকেইদিন মই ইয়াতে আছোঁ, NKR মোৰ প্ৰব্লেম হৈছিলে কেইদিন, চ' তাৰ গোটেই দায়িত্ব হিতেশ গাঁৱতে লৈছে, তেওঁলোকে চাইছে ইমান ধুনীয়াকৈ, তাৰ কাৰণে ধন্যবাদ সমূহ কৰ্মকৰ্তা NKR হিতেশ দাক সকলোকে। আৰু এইটো এটা সুন্দৰ প্ৰচেষ্টা বুলি মই ক'ম, বা সুন্দৰ উদ্দেশ্য লৈ আমি কাম কৰিম একেলগে। আৰু মই ভাবোঁ ইয়াৰ পৰা যথেষ্ট সুফল পাব বহুত ল'ৰা ছোৱালীয়ে, বহুত মানুহে। আৰু আমি কাম কৰি যাম একেলগে মানুহৰ কাৰণে, মানুহৰ বাবে, ৰাইজৰ বাবে, দুখীয়া ল'ৰা ছোৱালীৰ বাবে। আৰু এইখিনিয়ে ক'লোঁ।
আৰু সকলোৱে গম পালে আমি কি কৰিব বিচাৰিছোঁ, কি কৰিব বিচাৰিছোঁ। সকলোৰে সহযোগ লাগিব, সকলো আমাৰ লগত থাকিব, তাকে কামনা কৰিছোঁ। থেংক ইউ ভেৰি মাছ। থেংক ইউ। আমাৰ নামিকা